Hello viewers, welcome back to my channel. মই ৰাখি আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ভিডিও। হেইটো হৈছে আমাৰ লক্ষ্মী পূজাৰ ভিডিও, যেটো মই আগৰ ভিডিওত আপোনালোকক কৈছিলো যে মই দেৱী আনিবলৈ যোৱা ভিডিও মই দেখাম। সকলোৱে কিমান ডান্স কৰে, ফূৰ্তি কৰে, সকলোবোৰ দেখাম। আৰু এয়া মই ৰেডি হৈছো, একদম সিম্পল কাপোৰ এযোৰ পিন্ধিছো, কাৰণ ইয়াতে একদম ফাকুৱা ৰঙেৰে মানে সকলোকে মানে ফাকুৱা ৰং খানি দিয়ে দেৱী আনিবলৈ গলে। তো আৰু এইটো হৈছে আমাৰ গেটটো, যেটোত লক্ষ্মী পূজা মানে ফিল্ডখন আছে। আৰু এয়া এনেকে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গোটেইখিনি। আৰু তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে গোটেই ভিডিওটো চাই থাকক আৰু সকলোৱে কিমান এনজয় কৰিছে, কিমান মস্তি কৰিছে, কিমান ডান্স কৰিছে, সকলোবোৰ মানে চাওক। আৰু আপোনালোকৰ পূজাখন কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। তাৰে আগতে যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো অন ৰাখিব মোৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ কাৰণে। তেন্তে বলক। আৰু এনেকৈ সকলোৱে পদূলি মুখত চাকি বন্তি জ্বলায় আৰু ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা পাতিবৰ কাৰণে এনেকৈ সকলোৱে আগবঢ়াই লৈ আহে। আৰু এয়া মই গৈ আছোঁ, ইয়াতে সকলোৱে ডান্স কৰি আছে। আচলতে ডান্স কৰা যিখন মানে গাড়ী থাকে সেইখন আগত গৈ থাকে আৰু পিছত আমাৰ দেৱী মানে আহি থাকে। আৰু এয়া মই আপোনালোকৰ আগত কিছুমান ভিডিঅ' ক্লিপ দি দিছোঁ, য'ত সকলো এনজয় কৰি ডান্স কৰি আছে। আপোনালোকে গোটেই ভিডিঅ'বোৰ চাওক আৰু নিজৰো ভাল লাগিব। সকলোৱে ইমান ধুনীয়াকৈ এনজয় কৰে, কাৰো ইয়াতে দুখ ভাগৰ বোলা বস্তু নাথাকে। সকলোৱে ধুনীয়াকৈ পূজাখন সুকলমে পাৰ কৰাবৰ কাৰণে মানে ধুনীয়াকৈ সকলোৱে আগবাঢ়ি আহে আৰু। আৰু চাওকচোন এই পোৱালিটোৱে ইমান এনজয় কৰি একদম জঁপিয়াই ডান্স কৰি আছে। আৰু এইটো হৈছে আমাৰ শিৱ মন্দিৰ, যিটো ধুনীয়াকৈ চাকি জ্বলাই মেলি ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আৰু এয়া আহি পালোঁ আমি, এতিয়া দেৱীক মন্দিৰলৈকে লৈ যোৱা হ'ব।
এতিয়া লক্ষ্মী দেৱীৰ প্ৰতিমাটো মূল মন্দিৰত স্থাপন কৰা হ'ল তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে মানে মই দেখুৱালো আপোনালোকক আমাৰ দেৱী যেটো আনিবলৈ যায় সকলোৱে আৰু এতিয়া মই ঘৰলৈকে যাই আছো ৰাতি মানে 10টা মান বাজিছে আৰু ওচৰতে হয় আমাৰ সন্মুখৰ ফিল্ডখনতে হৈ আছিল সকলোৱে এনেকৈ দেৱীক মূল মন্দিৰত স্থাপন কৰি ভাত খাই মেলি ঘৰলৈ আহে আৰু এতিয়া মই ঘৰ পালোহি আৰু নেক্সট ভিডিঅ'টো হ'ব আপোনালোকৰ লক্ষ্মী পূজাৰ দিনাখনৰ ভিডিঅ' মই কি কৰিলোঁ কিমান চাকি জ্বলালোঁ আৰু সকলোখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ আপোনালোকে কেনেকুৱা পালে চাই মোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব সো আজিৰ ভিডিঅ'টো ইমানেই আছিলে লগ পাম আপোনালোকক মই এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে থ্যাংক ইউ ফৰ ৱাচিং বাই বাই